মৰ্নিং সকলোকে আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে ৰিয়া ব্লগৰ আন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আজি অলপ সোনকালে উঠা হ'ল বিহু প্ৰগ্ৰাম এটাৰ কাৰণে নিমন্ত্ৰণ আছে আজি বাহিৰত কিন্তু বিৰাট বৰষুণ দি আছে কি হয় চাই লওঁ যাব পাৰোঁ নে নাই যাবতো লাগিবই চাই লওঁ আৰু কি হয় এতিয়া ৰেডি হ'ব লাগিল এয়া মা চাহ বনাই আছে এতিয়া চাহ খাওঁ চাহ খাই গৰম হ'লে অলপ গৰম হৈ পেলাই আমি এতিয়া ওলামগে আমি ই ৰিক্সাৰে গৈ আছোঁ কামেই আৰু বেছি নাই আমাৰ নাচনীসকল আমি আহি পালোঁ এয়া নাংখেলৰ কাৰণে নাও ৰেডি পলাকবাৰী সমষ্টিৰ কুকুৰমাৰাৰ 1 নম্বৰ জীয়েকুৰ গাঁৱৰ ঐতিহ্যমণ্ডিত প্ৰায় 1958 চনত স্থাপিত হোৱা দধিমণ্ডন সুঁৱৰী উৎসৱৰ গোপাল মন্দিৰটো নৱনিৰ্মাণ কৰি আটকধুনীয়াকৈ সাজি তুলিছে এই নৱনিৰ্মিত গোপাল মন্দিৰৰ আজি শুভ উদ্বোধনী এই বিশেষ অনুষ্ঠানটিত আমাক আমন্ত্ৰণ জনোৱা প্ৰতিগৰাকী কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই বিশেষ অনুষ্ঠানটিত উপস্থিত থাকিব পাৰি খুবেই উপভোগ কৰিছোঁ এই বিশেষ অনুষ্ঠানটিত বিশিষ্ট সমাজকৰ্মী হিমাংশু শেখৰ বৈশ্য ডাঙৰীয়াকে ধৰি বহুকেইজন বিশিষ্ট অতিথি উপস্থিত থাকে পলাকবাৰী সমষ্টিৰ বিধায়ক হেমাংকৰ ঠাকুৰীয়া উপস্থিত থাকে আমি দেখিবলৈ পাইছোঁ ভালেকেইটা দল আমাৰ এতিয়াও ইয়াতে আছে গোটেইকেইটা দলক আমি খেলপথাৰত প্ৰৱেশ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ 7 বজাত ব্যক্তি দলক আৰু বিশেষকৈ আমাৰ সৰু সৰুকে বেছি বনাব লাগে বেছি না
এটি বিশেষ ঘোষণা 1 নম্বৰ জিয়াকুৰ শ্ৰদ্ধা ভাষণ ধৰ্মপ্ৰাণ ৰাইজ যিসকল ব্যক্তিয়ে ইতিমধ্যে তেওঁলোকৰ চাহ খোৱা পৰ্ব শেষ কৰিছে তেওঁলোকে তেওঁলোকৰ আসনসমূহ এৰি দিয়েছে তেওঁলোকে গৈ আমাৰ ৰভাতলিত আসন গ্ৰহণ কৰিব পাৰিব বিৰাট পাগল পাবিছে ইয়াৰ খাব লৈছো ভনীন্দ্ৰ দাস তোমাক আমি অস্থায়ী কাৰ্যালয়ত বিচাৰিছোঁ চবে খাৰ ব্যস্ত কোনে কোনো কৰে খিচাৰি খাব মাতি আছে খিচাৰি খাব আপোনালোকে দেখাই আহিব দোকান বেছি দোকান আপেল বৰফ এটা নোখোৱাই আমাক কিবা এটা কৈ দিয়ে আপেল বৰফ নোখোৱাই আমাক ইমান চিপৰা বহুত চিপিৰা দিয়ক বৰফ এটা খুৱাব দিলোঁ নোখোৱাই কি আমি খিচাৰি খাব আহিলোঁ এইফালে বহু নেকি আপেলৰ ইমানেই ভোক লাগিছে শেষে কৰিব এতিয়া খাদ্য আমরা এত খাদ্য আমরা আমার এত খাদ্য আমরা হে বস্তা খিচাৰি খিচাৰি চাহ এনেকৈ খায় এনেকৈ খাই দা এনেকৈ কিমান খাবা এই আপেলে কিমান খায় হ'ব দে কিমান খাবা ফিনিছ কৰি দিলোঁ একদম খিচাৰি কেনে হৈছে পাণটো দি এই খিচাৰি খাই পেলাই এতিয়া পাণ খাই ল'বি পাণ এটা গোটাই খালা গাই মোৰ ফালে একো নাই অলপমান বাচিছি কি যে হ'ব কি উৰি আছে কি তেখেতক সম্বোধন কৰিব আমাৰ ৰাজগড় সাধাৰণ সম্পাদক অৱনী কলিতা খিচাৰি খাব লাগিছে এইবিলাকে আপেলক চাওঁ সেই আগে আগে গৈছে মহাত্মা গান্ধী ডাঙৰীয়া আমাৰ এইটো মহাত্মা গান্ধী ডাঙৰীয়া তেখেতক সম্বোধন জনাব আমাৰ মন্দিৰ নিৰ্মাণ সমিতি সাধাৰণ সম্পাদক পৰশুৰাম মেধিয়ে ই মুছুছ পাৰা এইবাৰ আমি সম্বোধন জনাম গোপাল চৰকাৰ দেৱক এখনি ফুলাম কামতাৰে সম্বোধন জনাব ৰাজগড়ৰ সাধাৰণ সম্পাদক অৱনী কলিতাই প্ৰসাদ বিতৰণ বা আমাৰ স্পেচিয়েলকৈ দিছে এইবাৰ আমাৰ স্পেচিয়েলকৈ দিছে ন প্ৰসাদ এইবাৰ আমি সম্বোধন জনাম আনন্দ এয়া আমাৰ নাচি মেলি হৈ গ'ল এতিয়া আমি ঘৰলৈ গৈ আছোঁ সকলোবোৰ হৈ গ'ল এতিয়া ঘৰলৈ যাম আৰু এয়া মোৰ ওচৰত দীপশিখা লাজ কৰিছে তাই সেইকাৰণে মুখখন দেখুওৱা নাই ফাইনেলি ঘৰ আহি পালোঁ আমি বিৰাট গৰম লাগিছে কাপোৰ পাতি সলাই লওঁ আজিলৈ ইমানখিনিয়ে ভিডিঅ'টো আজিলৈ সামৰিছোঁ ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব